দাদা বাইদেউসকল, ৰাজ্য চৰকাৰৰ সকলো কৰ্মচাৰীসকলৰ বাবে লৈ আহিছোঁ এক বিশেষ সুখবৰ। হয়, আপোনালোকে ঠিকেই শুনিছে, সেয়েহে ভিডিঅ'টো সম্পূৰ্ণ চাব। য'ত কৰ্মচাৰীসকলে NPSৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী তেওঁলোকে গ্ৰহণ কৰি আহিছে আৰু কৈছে যে UPS কোনোমধ্যেই গ্ৰহণযোগ্য নহয়। আৰু এই সম্বন্ধে জাননী প্ৰকাশ পাইছে সৌদ অসম কৰ্মচাৰী পৰিষদৰ ফালৰ পৰা। এয়া চাব, NPSৰ বিৰুদ্ধে কৰ্মচাৰীৰ তীব্ৰ ক্ষোভ। UPS দিলে মানি নলয় কৰ্মচাৰীসকলে। কৰ্মচাৰীক অনিশ্চিত পেঞ্চন দিয়াটো এক ভয়ংকৰ অযুক্তিকৰ কথা আৰু অন্যায়। APS নিদিয়া পৰ্যন্ত চলিব ধাৰাবাহিক আন্দোলন। আৰু কৰ্মচাৰীসকলে মানি নলয়। এই নতুন পেঞ্চন আঁচনি UPSৰ তীব্ৰ বিৰোধিতা কৰি পুৰণা পেঞ্চন আঁচনিৰ পুনৰ প্ৰৱৰ্তনৰ দাবীত ছেপ্টেম্বৰৰ পৰা ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব ৰাজ্যৰ কৰ্মচাৰীসকলে। উল্লেখ্য যে দুদিনীয়া কাৰ্যসূচীয়ে কালিৰে পৰা অনুষ্ঠিত অধিৱেশনত কৰ্মচাৰী সমাজৰ সমস্যাৰাজি বিতংভাৱে আলোচনা কৰা হয়। আৰু এই আলোচনাত বিভিন্নজনে মন্তব্য দাঙি ধৰি কয়, 2005 1 ফেব্ৰুৱাৰীৰ পৰাই অসমত ৰাজ্য চৰকাৰে কৰ্মচাৰীসকলৰ বাবে প্ৰৱৰ্তন কৰা ৰাষ্ট্ৰীয় পেঞ্চন নীতি চূড়ান্তভাৱে কৰ্মচাৰী বিৰোধী তথা পেঞ্চনৰ নামত ই এক প্ৰহসন। আৰু ভাৰত চৰকাৰে NPSক সলনি নতুনকৈ UPSৰ প্ৰৱৰ্তন কৰিব লাগে। আৰু এই সন্দৰ্ভত সংস্থাৰ সভাপতি অচ্যুতানন্দ হাজৰিকা আৰু সাধাৰণ সম্পাদক অপূৰ্ব শৰ্মাই কয় যে OPSৰ বাহিৰে বিকল্প ব্যৱস্থাই কৰ্মচাৰী অৱসৰপ্ৰাপ্ত জীৱন সুৰক্ষিত কৰিব নোৱাৰে। সেয়া ইতিমধ্যে প্ৰমাণ হৈ গৈছে। আৰু সেয়ে এই অধিৱেশনে অহা ছেপ্টেম্বৰৰ পৰা পুনৰ তীব্ৰ গণতান্ত্ৰিক সংগ্ৰাম আগুৱাই নিবলৈ সহমত পোষণ কৰিছে। আৰু লগতে বিভিন্ন শিক্ষক কৰ্মচাৰী সংস্থাৰ প্ৰতিনিধিয়েও একমুখে আঘাত্মক সময়ত NPS বিৰোধী সংগ্ৰাম চলাই OPS প্ৰাপ্তিৰ দিশে বাঢ়িবলৈও সংঘবদ্ধ হ'বলৈও মত পোষণ কৰে। একেদৰে মুকলি সভা উদ্বোধন কৰি অধ্যাপক জগদীশ চন্দ্ৰ গোস্বামীয়ে কয়, আৰু মন্ত্ৰী বিধায়কসকলে নিজে পুৰণি পেঞ্চন লৈ কৰ্মচাৰীসকলক অনিশ্চিত পেঞ্চন দিয়াটো এক ভয়ংকৰ অযুক্তিকৰ কথা। এয়া এক অন্যায়। সভাত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰি অৱসৰপ্ৰাপ্ত IPS বিষয়া তথা অসম প্ৰশাসনিক ন্যায়াধিকৰণৰ প্ৰাক্তন অধ্যক্ষ ৰাজীৱ কুমাৰ বৰাই অসম চৰকাৰৰ বিত্ত বিভাগে ভালকৈয়ে হিচাপ কৰিলে আৰু কৰ্মচাৰী হিচাপে বিত্ত বিভাগেও ভালকৈ হিচাপ কৰিলে কৰ্মচাৰী সমাজক পুনৰ ব্যৱস্থাৰে পেঞ্চন দিয়াৰ অসুবিধাৰ সৃষ্টি নহ'ব পাৰে বুলি মন্তব্য কৰিছে। লগতে বৰাই সামগ্ৰিক পৰিস্থিতিত কৰ্মচাৰীসকলক চূড়ান্ত দুৰ্নীতিগ্ৰস্ত আৰু মান বিৰোধী ৰূপে প্ৰতিষ্ঠা কৰিবলৈ কুৎসিত প্ৰচেষ্টা চলাইছে বুলিও অভিযোগ কৰিছে। কৰ্মচাৰীসকলৰ কামেৰে ইয়াৰ উত্তৰ দিবলৈ আহ্বানো জনাইছে। উল্লেখ্য যে আজিৰ সভাত সৌদ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাৰ আগন্তুক দুবছৰীয়া কাৰ্যকালৰ বাবে সভাপতিৰূপে পুনৰ অচ্যুতানন্দ হাজৰিকা আৰু সাধাৰণ সম্পাদকৰূপেও অপূৰ্ব শৰ্মাক নিৰ্বাচিত কৰা হয়। তো দাদা বাইদেউসকল, ভিডিঅ'টি ইমানেই আছিল। সেয়েহে কৰ্মচাৰীসকলৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে লাইক এটা দি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।